ৰাইজে গ্ৰহণ কৰা নাই বুলি কোনে কৈছে? মই মাত্ৰ 13 দিন সময়ৰ মাজত মই প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰি মই এউডিএফ দলৰ পৰা মই 88,000 ভোট পাইছো, য'ত মোৰ প্ৰতিদ্বন্দ্বী মই 18,000 ভোটত জয়ী হৈছে। মই ভাবো যে নিশ্চিতভাৱে ৰাইজে গ্ৰহণ কৰিছে, গ্ৰহণ কৰাৰ কাৰণে 88,000 মই ভোট পাবলৈ সক্ষম হৈছো। হয়, মই নিৰ্বাচনত পৰাজিত হৈছো, হয়তো মোৰ ক'ৰবা সময়ৰ কম হ'ল বা ৰাইজৰ কাষলৈ মই যাব নোৱাৰিলো, ৰাইজক মই হয়তো বুজাব নোৱাৰিলো। ইতিমধ্যে যে মুখ্যমন্ত্ৰী অসমৰ সংখ্যালঘু সমাজৰ মাজত মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই বনাই পেলাইছিল, এই এটা প্ৰচাৰ নেৰেটিভ তেওঁলোকে তৈয়াৰ কৰিলে, গতিকে তাত হয়তো আমি সেইখিনি পালচ আমি ধৰিব নোৱাৰিলো ইমান কম সময়ৰ ভিতৰত, যাৰ কাৰণে হয়তো মই পৰাজিত হ'ব লগা হৈছে। কিন্তু ৰাইজে মোক যথেষ্ট মৰম দিছে, যিসকলে ভোট দিয়া নাই তেওঁলোকেও মোক মৰম দিছে, সমগ্ৰ অসমৰ ৰাইজে মৰম দিছে, আশীৰ্বাদ কৰিছে। গতিকে মই ভাবো যে মই পৰাজয়টো মই মানি লৈছো যে মই পৰাজয় হৈছে, আৰু মোৰ ক'ত কি ভুল হৈছে সেইখিনি নিশ্চিতভাৱে মই আগন্তুক দিনত ই কৰি পেলাই মই সৃজন গ্ৰামবাসী ৰাইজৰ লগত কথা পাতিম, আৰু আগন্তুক দিনত হয়তো নিশ্চিতভাৱে সৃজন গ্ৰামবাসী ৰাইজৰ হৈ কাম কৰি যাম, আৰু ৰাইজে এইটো সুযোগ দিব। গতিকে এইখিনি কথা মই ভাবো যে ৰাজনৈতিক দলত মই যোগদান কৰি ভাল কথা কৈছিলো, মই বেয়া কথা কোৱা নাছিলো। মই ধুবুৰী, শিৱসাগৰ, বৰাক, ব্ৰহ্মপুত্ৰ সকলোৰে লগত সমন্বয় আৰু বৰ অসম কৰাৰ কথা কৈছিলো। কিন্তু কংগ্ৰেছে সেইটো একাংশই, মই বিশেষকৈ কৈয়ে দিছো, একাংশই সেইটোকে আচলতে মোক কংগ্ৰেছত যাতে মই থাকিব নোৱাৰো, কংগ্ৰেছত যাতে মানে কথাবিলাক মানে সংখ্যালঘু ৰাইজৰ কথাখিনি উত্থাপন কৰা নহয়, তাৰ কাৰণে মই নিশ্চিতভাৱে আজি দেৱৰ শইকীয়া ডাঙৰীয়া হওক, ৰকিবুল হুছেইন ডাঙৰীয়া হওক, আজি আব্দুল খালেক ডাঙৰীয়া হওক, গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল মোৰ ওপৰত। মই আজি নামখিনি কৈয়ে দিলো, মুকলিকে কৈ দিলো। তেওঁলোকে ষড়যন্ত্ৰ কৰি পেলাই আজি মোক বিভিন্ন কথা কৈছে, আৰু মই সমন্বয়ৰ কথা কৈছিলো, আৰু সেইখিনি ডিফেণ্ড কৰিব নোৱাৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়াই মোক আঁতৰালে, কিন্তু আজি তেওঁৰ উজনি অসমত কি কৰিব? উজনি অসমৰ ৰাইজে তেওঁক আঁতৰাই দিলে। মই থাকিলে যদি উজনি অসমৰ ভোট বেংক ক্ষতি হ'ব বুলি তেওঁলোকে ভাবিছিল, আজি কাৰ কাৰণে উজনি অসমৰ ভোট বেংক ক্ষতি হ'ব? গতিকে বেলেগক দোষাৰোপ কৰি লাভ নাই। মই ভাবো যে গৌৰৱ গগৈ ডাঙৰীয়াক মই আগতে কৈছিলো যে একমাত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া সেই সময়ত আছিলে কংগ্ৰেছী, বাকী চব বিজেপি আছিলে। হয়ে বাই থকা মই কোৱাৰ পিছত যোৱা নাছিল নেকি? অতুল বৰদলৈ যোৱা নাছিলে নেকি? তাৰপিছত আপোনাৰ কি কয় ভূপেন বৰা যোৱা নাছিলে নেকি? এতিয়া শুনি আছো আকৌ কৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ছাৰে আৰু এজন দেৱৰ শইকীয়া গুচি যাব, ইতিমধ্যে পৰাজিত কৰি লৈ যাব তেওঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আকৌ ঘোষণা কৰিছে যে 5জনকে ইতিমধ্যে তেওঁলোকৰ ভিতৰত তেওঁলোকৰ মানুহ সোমাই আছে। গতিকে বেলেগক দোষাৰোপ কৰাত কৰি নিজৰ দলটো শুধৰাই লওক। বেলেগক আমি নিশ্চিতভাৱে আমাৰ ক'ত ভুল হৈছে, ৰাইজৰ কাষত যাওঁতে, ৰাইজৰ কাম কৰোঁতে যদি ক'ত ভুল হৈছে আমি সেইখিনি শুধৰাই ৰাইজৰ কাষলৈ যাম। কিন্তু কংগ্ৰেছে বেলেগক ব্লেম দিয়াৰ আগতে নিজে শুধৰি লৈ ৰাইজৰ কাষত আমাতকৈ বেছি নিম্নগামী তেওঁলোকে হৈছে, কাৰণ তেওঁলোকে ইতিমধ্যে মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী পাতিয়ে পেলাইছে, আৰু তেনে ক্ষেত্ৰত কেৱল মাত্ৰ 18জন বিধায়ক লৈ তেওঁলোকে আহিবলগীয়া হৈছে। আৰু আমাৰ মাত্ৰ বিধায়ক কেইজন আছিলে, আৰু আমি চিটত কেইটাত খেলিছো, তাতে আমাৰ 2জনকে প্ৰাৰ্থী ইতিমধ্যে জিকি আহিছে। গতিকে হয়, আমাৰ কিছু উত্থান পতন হৈছে, আৰু মই ভাবো যে দলে ইতিমধ্যে সিদ্ধান্ত লৈছে। আমাৰ দলৰ সভাপতি আজি আহিছে, আলোচনা চলি আছে কিয় আমাৰ এনেকুৱা এটা কণ্ডিশ্যন হ'ল, গতিকে আমি কেনেকে ইয়াৰ পৰা অলপ আগবাঢ়ি যাব পাৰো, আৰু কেনেকে ৰাইজৰ হকে পুনৰ আমি কাম কৰিব পাৰো।